কণ্ঠশিল্পী প্ৰাণদীপৰ ভাল খবৰটো পালেনে? বিয়া নেকি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ? বৰ্তমান কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে জনপ্ৰিয় গায়কজন? সবিশেষ জানিবলৈ পাব, গতিকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে অৱশ্যেই চাই থাকিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই আৰম্ভ কৰোঁ আহক আজিৰ ভিডিঅ'টো। বৰ্তমান সকলোতে এটাই গান, যুদ্ধ। যুদ্ধ হ'ব জীৱনৰে, যুদ্ধ হ'ব যৌৱনৰে। হয়, প্ৰাণদীপৰ বিয়া কেতিয়া জনাইছে নেকি? শেষলৈকে চাই থাকিব, আপোনালোকক সকলো জনাই আছে। বৰ্তমান সময়ত এটা গীতেই অৰ্থাৎ এই বছৰত খলকনি লগাইছে, যুদ্ধ হ'ব জীৱনৰে। সঁচাকৈ গীতটো খুবেই ভাল লাগিছে আৰু কথা সুৰ যথেষ্ট সুন্দৰ। এতিয়া আহোঁ প্ৰাণদীপৰ খবৰটোলৈ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপে জনাইছে যে খুব সোনকালে আপোনালোকে আদৰি লোৱাৰ বাবে আৰু বহুত মৰম দিয়াৰ বাবে যুদ্ধ গীতটো আপোনালোকক অশেষ অশেষ ধন্যবাদ। আকৌ লৈ আহিম আপোনালোকৰ কাৰণে আৰু এটা সুন্দৰ সকলোৱে নাচিব পৰা এটা গীত। প্ৰাণদীপে কয় যে তেওঁ বৰ্তমান ছিংগুল আছে আৰু যেতিয়া এই বিষয়ে ভাবিব তেতিয়া নিশ্চয় সকলোকে অৱগত কৰিব। আমিও জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ এই ভাল খবৰটো পালে আপোনালোকক জনাবলৈ নিশ্চয় চেষ্টা কৰিম। তেন্তে আজিলৈ ভিডিঅ'টো আছিল ইমানেই। যদি চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।